এই মুরঙ্গে ইন্ডিয়া লিলে খাওয়া লাগে দাম তামাম ঠান্ডা গুড মর্নিং নমস্কাৰ বন্ধুসকল তো আজি হ'ল মাঘ বিহুৰ 1 তাৰিখ তো সকলোকে ভোগালী বিহুৰ উপলক্ষে শুভেচ্ছা থাকিল আজি এটা মানে এফালে যাম বুলি ভাবিছোঁ তো বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই দোকানৰ কামৰ কাৰণে বিজি তো আজি এটা নতুন ভিডিঅ' দিম বুলি ভাবিছোঁ আপোনালোকক দেখাম তো ক'ত যাম ফাৰ্ষ্ট টাইম যাম আমি মন্দিৰত তো আমাৰ ওচৰতে আছে সন্ন্যাসী মন্দিৰ তাতে যাই আমি সেৱা কৰিম তাৰপিছত যাম আমি গোৱালপাৰা ক'ত যাম তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব চাই থাকিলে গম পাই যাব আৰু ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবা তো ব্লগ আগলৈকে ভিডিঅ'টো চাই থাকক अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाए ইফালে আমি মন্দিৰৰ পৰা যাত্ৰা আৰম্ভ কৰিম আজি আমি ওলোৱা ভাইটি আছে 2 আখৰমান ক'ব আজি হ'ল কি 1 তাৰিখ কিহেৰ 1 তাৰিখ মাঘ মাহৰ 1 তাৰিখ আজি মাঘ মাহৰ 1 তাৰিখ আমাৰ সেইকাৰণে মন্দিৰত আহিব লাগে বিহু উপলক্ষে ফাৰ্ষ্ট টাইম আমি মন্দিৰত ইফালে সন্ন্যাসী মন্দিৰ পাম আৰু ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম আজি ক'ত ঘূৰিম দেখা পাবি এইফালে চানা ভাই আমাৰ মানে আমাৰকৈ আগত আহি বেছি একদম পূজা পাতি দিলা আচ্ছা দে আমি এতিয়া পূজা দি অলপমান ঘূৰি আহোঁ একদম নিশ্চয় তো ইয়া মন্দিৰ পাম আৰু ইয়াৰ পৰাই দে ইয়া মন্দিৰত ফাইনেলি আহি গ'লো জাষ্ট তো আমাৰ লেংগুৰ ফেষ্টিভেল হোৱা এয়া এইখনতে হৈছে চাব পাৰে প্লাষ্টিক চব পৰি আছে ইয়াতে আজি চাফাই কৰি আছে তো মাহিৰ উপলক্ষে বোধহয় এৰিয়া চাব পাৰে ৰাতিৰ ভাগত কি আছিল আৰু দিনত তো এইখনত ফিল্ডতে হৈছে গল্ডেন লেংগুৰ ফেষ্টিভেল এতিয়া আছে অলপ কিবা কিবি মাংকিটো আছে মাংকিটো আছে না তো মাংকিটো এতিয়াও আছে আমাৰ লেংগুৰৰ মাংকি এইটো মাংকিটো আৰু ইফালে ঘৰবিলাকো আছে এতিয়া মানে ভাঙা নাই তো ভালে লাগছে এতিয়া কিছুমান ভাঙিছে সেইবিলাক আছে তো এইখনতে পাতা হৈছে লেংগুৰ ফেষ্টিভেল এইখন চাপিখন হেলিয়াবোৰ ৰং হৈছে চাপিখন না চাপিখন হেলিয়া বৰং হৈছে না এই চাপি বিহত চাপি এইখন ৰাতি যি দেখা গৈছে পাবজি ব্ৰিজখন এইখন পাবজি ব্ৰিজ এইখন আছিল পাবজি ব্ৰিজ আমি হাইৰোড তো এইটো হাইৰোডেৰে যাম এতিয়া তো এইফালে বৰ্তমান 4 লেন হ'ব মানে বহুত ঠাণ্ডা একদম হাতগিলান কিকাৰা লগা হৈ আছে পাছফালে আহি আছে এতিয়া হেমু আৰু আমাৰ কুলুমা ভাই ঠাণ্ডাতে নিজৰ ওপৰৰ পৰা নৰনাৰায়ণ সেতু তলত ব্ৰহ্মপুত্ৰ পানী চাব পাৰে মানে দেখাই নাযায় আজি পুৰা ঠুঙা একদম কুহা আৰু কিছুই দেখা নাযায় ৰে
পিছা মানে দিল খুশ হৈছে আজি হা এই যে পিছা কেমেৰামেন চানা এই समझ रहे हो समझ रहे हो आप समझ रहे हो ना উঠি আছে পুৰা হিমু পিছালে ৰাম এই ফটো তাত পুৰা ব্যস্ত পাবা আৰু বহাৰ কাৰণে এনেকুৱা দিছে চিষ্টেম এইগিলা খুটাৰে বানাই দিছে এইগিলা বহিব পাৰিছ টেবুল চেয়াৰ এইফালে একটা ঘৰ দৰপুৰ বিলত তামান ঠাণ্ডা একদম অৱস্থা টাইট না হৈ গৈছে ঠাণ্ডা লাগছে না লাগা নাই তো এই মস্ত ঠাণ্ডা বলে कैसे लोग रहते हैं यार यहाँ पर তো এইখন গেটখন নাওত গিলে লাগে 50 টাকা এই গল দেখা আছে এইখান নাওখান যাব হাইতে ইফালিতে যাব তো আমার কলুঙাটা দিয়ে যাব এবার নাও যাবি না পেছা যাও ঠান্ডা লাগে আরে দেবা ইয়ে গড়বড়ে ও ফইতি না যায় বলে না মানে পুরিব হয়ে গেছে আর এইফালে মোজা মোজা মানে ডাস্টবিন বানাই দিছে ইনকা তো কিবা খালে এই উড আছে রাস্তা সাইডে সাইডে ঠিক আছে খাই দে ডাস্টবিনত ভৰত থবি বাস ঘুরতে পস্তি আছে একদম এক্সফোনত I still love you. हाँ किसा लगा इधर में आके এই যে ঝালমুড়ি আহি আছে আমাৰ একদম ঠাণ্ডাত মানে একদম ঝালমুড়ি খাই গৰম গৰম ভাব উঠাম এবাৰ আমি একদম এই যে টোপোলা আহি পাল এই যে ঝালমুড়ি সাদি কেঙ্কা আছে টেস্ট করতো গাইছে মজা আছে না সালা সালা মজা আছে আরেকবার কত কালার গো রেড কালার হইছে রেড কালার না এই মুরিঙ্গে ইঙ্গে উলিলে খাবা লাগে যাম ওই রছে কি সুঙ্গা মানে দেখছা মজা না বাপ রে বাপ তাহলে এবার ময়ো খাং